ঠিকেই হওক স্বয়ম্বৰ সভালৈ আৰু বেছি দূৰ নাই সখা এই নিৰলতে সংগোপনে মই বেশভূষা কৰি লওঁ সকলো প্ৰস্তুত হৈ আছে সখা সুন্দৰ সখা ফুলৰ মালা অতি সুন্দৰ দেখিছো সখা সকলো ভাগে ভাগে প্ৰস্তুত হৈ আছে সখা মাত্ৰ তুমি পৰিধান কৰিলেই হ'ল ঠিক সখা দাপোন ক'ত দাপোন দাপোনখন মই ৰথতে এৰি আহিলো নহয় মই দাপোনখন লৈ আহোঁগৈ তুমি এইখিনি পৰিধান কৰা মই চেদিৰাজ শিশুপাল মোৰে অনিত্য সুন্দৰ ৰূপ মোৰে মনোমোহা ৰূপ দেখিলে পৃথিৱীত কোনো এনে তিৰোতা আছেনে যি মোৰ প্ৰেমত বিমোহিত নোহোৱাকৈ থাকিব পাৰে বৰৰ বেশত চেদিৰাজ শিশুপাল যেতিয়া স্বয়ম্বৰ সভাত প্ৰৱেশ কৰিব ভীষ্মক নন্দিনী ৰুক্মিণী স্থিৰ হৈ থাকিব পাৰিবনে নোৱাৰে মোৰে থুলন্তৰ দেহ বিশাল বদন যদি ভীষ্মক বালাৰ মনোনীত নহয় তেন্তে জানিম তেওঁ দৃষ্টিহীনা সখা দাপোনখন মই থম নে সখা পিছে সখা তুমি বাৰু মোক কেনে দেখিছা ৰুক্মিণীয়ে মোক দৰা মনোনীত কৰিবনে 100 বাৰ কৰিব 1000 বাৰ কৰিব এনে সুন্দৰ ৰূপ এই সমগ্ৰ ভাৰতবৰ্ষৰ মাজত আৰু কাৰ আছে ক'বলৈ লাজে লাগিছে সখা মোৰে একেবাৰে প্ৰেমত পৰিম যেন লাগিছে
ভীষ্মক নন্দন মোকেই দিব ভগিনীক কৰিছে প্ৰতিজ্ঞা কুণ্ডিলৰ ৰাজকুমাৰ দেখিছো অতিশয় বুদ্ধিমান একেবাৰে সুপাত্ৰতে হাত দিছে নিদিবনো কিয় এই ভূ ভাৰতত আমাৰ চেদিৰাজৰ সমান ৰূপৱান গুণৱান বলৱান দয়াৱান সিদ্ধান শ্ৰীমান আৰু যোগ্যৱান দ্বিতীয়জন কোন আছে এই ভূ ভাৰততেই নহয় সমগ্ৰ বিশ্বত এই মহাৰত্ন দুষ্প্ৰাপ্য দুৰ্লভ পিছে সখা আমি এতিয়া কুণ্ডিল যাত্ৰা কৰাহে ভাল হব নহলে অন্য কাৰোবাৰ কপাল ফুলিব নাই নাই সখা তেন্তে বিলম্বৰ নাই প্ৰয়োজন মই আহিলেও